হেল্ল' দোস্ত কি খবৰ? আজি এটি ভিডিঅ'ত আমি কথা পাতিম ডিপ্ৰেশ্যন, এনজাইটি, অভাৰ থিংকিং, হতাশা, নিৰাশা। এইবোৰ প্ৰব্লেমত আপুনি চফৰ কৰি আছে নেকি? বা আপুনি চফৰ কৰি কেনে আপুনি বুজি পোৱা নাই নিজক, বা আপুনি কি প্ৰব্লেম হৈ আছে আপুনি ধৰিব পৰা নাই, বা আপুনি ভাল ট্ৰিটমেণ্ট পোৱা নাই। আপুনি ভাল প্ৰফেশ্যন বা কাৰো হেল্প ল'ব পৰা নাই। এইটো ভিডিঅ' আপোনাৰ বাবে। ডিপ্ৰেশ্যন, এনজাইটি, অভাৰ থিংকিং এনেকুৱা প্ৰব্লেম যিকোনো মানে সমস্যাত পৰি পেলাই মানুহৰ বা যিকোনো পৰিস্থিতিক লৈ কেনে মানুহৰ জীৱনত হ'ব পাৰে বা হয়। বা আজিকালি মানুহৰ বহুত মানে বেছিভাগ মানে জীৱনটোক লৈ কেনে যিকোনো বেমাৰৰ সমস্যাত হওক, যিকোনো চিন্তা, যিকোনো ৰিলেশ্যনশ্বিপ বা লাইফত কিবা ফেইল হোৱা, ফেইলিয়াৰ, সেনেকুৱা ধৰণৰ যিকোনো সমস্যাত মানে পৰি কেনে মানুহে এইবোৰ প্ৰব্লেমত চফৰ কৰি থাকে, কিন্তু নাজানে মানে কি কৰিলে মানে কি কৰি কেনে এই প্ৰব্লেমৰ পৰাই ওলাই আহিব বা কি ট্ৰিটমেণ্ট ল'ব লাগে মানুহে, বহুত মানুহে নাজানে। জানিবৰ কাৰণে সকলোৱে জানিব লাগে বা ইনফৰমেশ্যন সকলোৱে ভাল ইনফৰমেশ্যন ল'ব লাগে। জানি কেনে প্ৰব্লেম বিলাকৰ পৰা ওলাই আহিব লাগে আৰু হেপী লাইফ জীয়াই থাকিব লাগে। মোৰ মতে হ'ল সেইটো। আপোনাক মই এইটো ভিডিঅ'ত কিছুমান ট্ৰিটমেণ্ট ক'ম, কিছুমান মই টিপছ ক'ম, যি নেকি আপুনি ফ'ল' কৰি পেলাই বা তাক ব্যৱহাৰ কৰি পেলাই আপোনাৰ জীৱনত এপ্লাই কৰি কেনে আপুনি প্ৰব্লেমটোৰ পৰাই ওলাই আহিব পাৰিব, 100% ওলাই আহিব পাৰে। সেনেকুৱা ধৰণৰ মই ট্ৰিটমেণ্ট ক'ম কিছুমান। ডিপ্ৰেশ্যন, এনজাইটি, অভাৰ থিংকিংটো মানুহৰ হয় বা সেইটো একো ডাঙৰ প্ৰব্লেম নহয়, এটা চিন্তাৰ প্ৰব্লেম হয়। চিন্তা মানুহৰ বাৰ বাৰ কিছুমান নেগেটিভ চিন্তা মানুহে লাগাতছে কি বেছি কৰি পেলাই। নেগেটিভ চিন্তা নকৰিব লগা যিটো চিন্তা আমি কৰিব নালাগে, সেইটো চিন্তা আমি কৰি বহি থাকো। যিটো চিন্তা আমি কৰিব লাগে সেইটো চিন্তা আমি নকৰো। সেই কাৰণত মানুহে প্ৰব্লেমত চফৰ কৰি থাকে। যিটো নালাগে সেইটো কৰিলেতো প্ৰব্লেম হ'বই না। চিন্তাটো মানুহ ধৰিব নোৱাৰে বা আমাৰ মাইণ্ডত আমাৰ ভিতৰত কি হৈ আছে, আমাৰ ভিতৰত আমাৰ কেনেকুৱা ধৰণৰ আমাৰ প্ৰব্লেম হৈ আছে, সেইবোৰ আমি ধৰিব নোৱাৰো। এনেকুৱা প্ৰব্লেমৰ সমস্যাত মই এটা টাইমত চফৰ কৰিছিলো, বা মই এটা টাইমত মইও বুজি পোৱা নাছিলো। মই এনেকুৱা ইনফৰমেশ্যন বেলেগৰ তাতে পাই কেনে মই বেলেগৰ হেল্প লৈ কেনে মই আজি প্ৰব্লেমৰ পৰাই 100% ওলাই আহিছো। মোৰ এনেকুৱা প্ৰব্লেম আজি নাই। আজি সেই কাৰণত মই আপোনাক এইটো মানে ইনফৰমেশ্যন এইটো মই আপোনাক দি আছো। ভাল ইনফৰমেশ্যন যিহেতু আপুনি পাই কেনে ইয়াত কাম কৰে, এনেকে ধৰণত কাম কৰে। আৰু যদি আপুনি এনেকুৱা প্ৰব্লেমত চফৰ কৰি কেনে আপুনি ভাবি আছে মই মানে এনেকৈ থাকিম বা এনেকৈ থাকি পেলাই মই এইটো প্ৰব্লেমৰ পৰা ওলাই আহিম, এইটো পচিবল কেতিয়াও হ'ব নোৱাৰে। আপুনি মেহনত কৰিব লাগিব। আপুনি নিজৰ কামৰ ওপৰত ফকাচ কৰিব লাগিব, নিজৰ কাম কৰিব লাগিব। আপুনি যি আগতে কৰি আছিল সেইটো কাম আপুনি বেছি কৰিব লাগিব, তেহে আপুনি গম পাব যে প্ৰব্লেম কি হৈছে। আৰু একচুৱেলি যেতিয়া আপুনি কাম কৰিব যায় নহয়, তেতিয়া আপুনি বুজি পাব প্ৰব্লেমটোৰ কথা বা আপোনাৰ কি হৈ আছে। তাৰ আগত আপুনি বহি থাকিলে বা আপুনি ৰিয়েক্ট কৰি থাকিলে প্ৰব্লেমটো বাঢ়ি যাই থাকিব আপোনাৰ। আৰু জল্দি মানে প্ৰব্লেমটোৰ চলিউশ্যন বিচৰাটো ভাল, বা প্ৰব্লেমটোৰ ওলাই অহাৰ কাৰণে ৰাস্তা বিচৰাটো ভাল। যদি আপুনি দেৰি কৰি থাকে বা প্ৰব্লেমটোৰ কথা একো নাভাবে বা মোৰ একো হোৱা নাই, সৰু কথা মানে প্ৰব্লেমটোতো সৰু কথা একো নাই, প্ৰব্লেমটোৰ পৰা ওলাই আহিব পাৰে। আপুনি এইটো ভাবিব নালাগিব আপুনি ঠিকে আছে বা কিবা এটা হোৱা নাই, আপোনাৰ ভিতৰত কিবা এটা হৈ আছে, আপুনি তাৰ পৰা ওলাই আহিব লাগিব। এটা টাইমত মইও ভাবা নাছিলো, বা মই মেডিচিনৰ সহায়ত মানে এটা মেডিচিন লৈ কেনে মই মানে টেম্পৰাৰী মানে মই মানুহৰ লগত মানে মই টেম্পৰাৰী মানে চলি আছিলো আৰু এটা টাইম। মেডিচিনটোৰ কথা মই আগতেও কৈছো, বা মই মেডিচিনটোৰ কথা এতিয়াও অলপমান কম। মেডিচিনটো কোনো লং টাইমৰ কাৰণে ৰোল প্লে নকৰে। এইটো বস্তু মেডিচিনটো শৰ্ট টাইমৰ কাৰণে। মেডিচিনটো মানুহে লৈ কেনে বা মেডিচিনটো লোৱাটো একো ডাঙৰ কথা নহয়। মেডিচিনটো আপুনি বন্ধ কৰিব পাৰিব।
সো মেডিচিনটো আপুনি কেতিয়া বন্ধ কৰিব, যেতিয়া আপুনি প্ৰব্লেমবিলাক কথা গম পাব, মাইণ্ডটোক জানিব, থটছবোৰ কি বস্তু, আমাৰ বিলিফবোৰ কি বস্তু, সেইবোৰ কথা জানিব, তেতিয়া আপুনি প্ৰব্লেমৰ পৰা নিশ্চয় 100% ওলাই আহিব। সো মই ট্ৰিটমেণ্টৰ কথা ক'ম। যদি আপুনি এইটো প্ৰব্লেমত চফৰ কৰি আছে, বা আপুনি এনেকুৱা ধৰণৰ প্ৰব্লেম মানে ট্ৰিটমেণ্ট পোৱা নাই, এইটো চাইকলজিকেল প্ৰব্লেম, চাইকলজিকেল ট্ৰিটমেণ্ট ল'ব লাগিব আপুনি। তো থেৰাপি ল'ব লাগিব। থেৰাপি বুলি কওঁতে আপোনাৰ এটা থেৰাপি আছে, এইটো কগনিটিভ CBT বুলি কয়, CBT। CBTৰ ফুল মিনিং হ'ল কগনিটিভ বিহেভিয়াৰ থেৰাপি। এইটো মানে এটা মানে বুকত লিখিব লাগে। চ' এইটো শিকিব লাগিব আপুনি। মই আৰু বেলেগ ভিডিঅ'ত মানে মই বৰ্ডত মানে লিখি কেনে এইটো আপোনাৰ এনেকুৱা ভিডিঅ'ও মই লৈ আহিম আপোনাৰ ওচৰত। চ' এইটো বস্তু শিকিব লাগিব। এইটো বস্তু কেনেকৈ শিকে, আপোনাক ইয়াত মই ডিটেইলছত মানে বুজাব নোৱাৰিম, বা আপুনিও বুজি নাপাব। চ' এনে মই ওপৰে কৈ দিছো, CBTটো আপুনি কেনেকৈ মানে কৰিব, আপুনি থটছ, আপুনি চিন্তাবোৰ ধৰিব পাৰিব লাগিব। আপুনি কি চিন্তা কৰিছে, এই চিন্তাবোৰ লিখিব লাগিব। মানে বহুত মানে এইটো বস্তু শিকিবই লাগিব। চ' এনে মই জাষ্ট এক্সাম্পল এটা কৈ দিলো। আৰু মানে কেনেহান, মই আপোনাক এটা এক্সাম্পল দি আছো, মানে আপোনাৰ থটছটো কেনেকুৱা টাইপৰ মানে মানুহে মানে বিলিভ কৰি থাকে। চ' এটা মই মানে এক্সাম্পল দিম, দুজন মানুহে এক জেগাত কাম কৰে। চ' বছ তাতে মালিক আছে, মালিকে দুইজন মানুহ ৰেগুলাৰ যায়। একদিন তাৰমানে দুইজনৰ ভিতৰত দুজনকে তাৰমানে মালিকে ডাঙৰ কৰি কিবা বেয়া কৰি কছি। চ' মানুহ বেয়া কৰি কোৱাৰ পাছত একজন মানুহে দুখে কৈছে, কিন্তু বেয়া কৰি মানে কাম কিবা কৰা নাই, কাম নকৰাৰ ফলত কিবা বেয়াকে কলাক আৰু গালি গালাজ কৰিলাক। গালি গালাজ কৰাৰ পাছত দুজন মানুহে ঘৰত গুচি আহিল। একজন মানুহ কিন্তু লগে লগে পাহৰি গেল কথাটো, কলাক বাদ দি সেনেকুৱা ধৰণৰ ভাবি ললাক। চ' একজন মানুহে কিয় কলাক, মানে তাৰ মুডটো চেঞ্জ হৈ গ'ল। আহি পেলাই ঘৰতো মানে অশান্তি কিবা, মানে সেইটো এটা চাইকেল বুলি কয়। চ' সেইটো এটা চাইকেল, সেইটো এটা আমাৰ মাইণ্ডত চাইকেল হৈ যায়, মানে পেটাৰ্ণ হৈ যায়। চ' এটা থটছ অহাৰ পাছত এটা মানে নেক্সট আৰু এটা থটছ আহিব। যদি আপুনি থটছটোৰ ওপৰত কিবা ইম্পৰ্টেঞ্চ দিছি, চ' আপুনি থটছটোক ধৰি ৰাখিছে, চ' তাৰ পিছত আৰু এটা থটছ আহিব। সেনেকুৱাকে চাইকেল হৈ যায় থাকে। আমাৰ মাইণ্ডত কিছুমান মানে নিউৰনছ আছে। নিউৰনছ মানে আমাৰ নাৰ্ভছ বুলি কয়। চ' এনেকুৱা ধৰণৰ নিউৰনছটো তাৰমানে আমাৰ ইনফৰমেশ্যন বিলাক আমাৰ মাইণ্ডে মানে বহুত মানে একদিনত মানে বহুত ইনফৰমেশ্যন মানে পাছ কৰিব পাৰে। চ' সেনেকুৱা ধৰণৰ থটছবোৰ মানে কেনেকুৱাকে মানে নিউৰনছবোৰ মানে থটছ আহিলে, এটা যদি আপুনি ৰিয়েক্ট কৰি থাকে, এটা নিউৰনছৰ পৰা আৰু এটা নিউৰনছত কানেকশ্যন মানে হৈ কেনে মানে পেটাৰ্ণটো মানে ডাঙৰ হৈ যায় থাকে। মাইণ্ডছেটটো মানে ডাঙৰ হৈ যায় থাকে নেগেটিভলি। চ' যেতিয়া আপোনাৰ প্ৰব্লেমটো বাঢ়ি যাই থাকিব, আপুনি ইগনৰ কৰি থাকিব, তেতিয়া আপোনাৰ বস্তুটো বাঢ়ি যাই থাকিব। আপুনি নিজে গম নাপাব। চ' তেতিয়া প্ৰব্লেম বিলাক আপোনাৰ থটছবোৰ বাঢ়ি যাই থাকিব, বা বহুত ধৰণৰ বেলেগ বেলেগ থটছ আহি থাকিব আপোনাৰ। মানে যিকোনো নিগেটিভ থটছ, মই আগতে ভিডিঅ'ত কিছুমান থটছৰ কথা কৈছো। চ' আপোনাৰ এনেকুৱা থটছ আহিব পাৰে, আপুনি মৰি যাব, মৰাৰ ভয় লাগিব পাৰে আপোনাৰ। চ' আপোনাৰ কিবা বেমাৰ হোৱাৰ ভয় লাগিব পাৰে, কিবা বেমাৰ হৈ যায় নেকি, সেনেকুৱা ধৰণৰ। চ' আপোনাৰ হাৰ্ট এটেক আহি যায় নেকি, আপোনাৰ কেঞ্চাৰ হৈ যায় নেকি, আপোনাৰ TB হৈ যায় নেকি, আপুনি মৰি যাব নেকি, বা আপোনাৰ আৰু এটা আছে মানে কেনেহান পেনিক এটেক বুলি কয়। পেনিক এটেকত মানে এনেকুৱা মানে পেনিক এটেক হয়, মোৰো হৈছিল এটা টাইমত। চ' পেনিক এটেকটো হ'ল আপোনাৰ মানে এনেকুৱা মানে মানুহৰ একজনৰ মানে এনেকুৱা হৈ যায়, মানে ধৰি লওক বহুত ধৰণৰ মানে এটা মানে ভয় লাগে আৰু। মানে কাম নকৰা হৈ যায়, একো মানে বুকুখন ধপাই থাকে, বা অনলি মৃত্যুৰ কথা আহি থাকে। মানে এনেকুৱা মানে বেয়া কণ্ডিচন হৈ যায় আৰু। চ' হাৰ্ট এটেক নিচিনা এনেকুৱা তাৰমানে ভৰি হাত মানে বডি একো কাম নকৰে, বা মাইণ্ডে কাম নকৰা হৈ যায়। চ' তেতিয়া আমি তাৰমানে নিজকে গম নাপাওঁ কি হৈছে। ফাৰ্ষ্ট টাইম কোনো গম নাপায়। চ' প্ৰব্লেমটো লৈ কেনে পেনিক এটেক কি বস্তু, পেনিক এটেকটো এনেকুৱা ধৰণত আহে আৰু।
যিকোনো টাইমত যিকোনো মানুহৰ কিছুমান প্ৰব্লেমত পৰি সেনেকুৱা টাইপ হ'ব পাৰে বা হয়, মানুহে চফৰ কৰে। চ' জানিব লাগে চবে। এনেকুৱা তাৰমানে ঘাম মানে বডি কাম নকৰা হৈ যায়, ঘাম ওলাই যায় পুৰা, তাৰমানে মাৰাই যাব আৰু এনেকুৱা ধৰণৰ মানে চিন্তা আহি যায়। চ' এনেকুৱা ধৰণৰ যদি চিন্তা আহিছে আপোনাৰ, বা আপুনি বুজি পোৱা নাই, মাইণ্ডটো বুজি পোৱা নাই, চ' আপুনি কিছুমান ট্ৰিটমেণ্ট ল'ব লাগিব। ট্ৰিটমেণ্টটো মই আপোনাক মানে কিছুমান টিপছ মানে দিম বা দি আছো মই। আপুনি মানে ভিডিঅ'টো চাই কেনে আপুনি টিপছবোৰ ফ'ল' কৰিলে আপুনি প্ৰব্লেমটোৰ পৰা আপুনি ওলাই আহিব পাৰিব। চ' আপোনাৰ যেতিয়া মানে থটছবোৰ, যেতিয়া নহয় মানে থটছবোৰ আপোনাৰ আহিছে, প্ৰব্লেম চফৰ কৰিছে, আপুনি কাম কৰিব লাগিব। এইটো এটা ট্ৰিটমেণ্ট, মেইন ডাঙৰ এইটোই একচন আৰম্ভ, আপুনি কাম কৰিব লাগিব। চ' আপুনি যিটো ফকাচ আপোনাৰ থটছৰ ওপৰত আছে, আপোনাৰ ফকাচটো কামৰ ওপৰত ল'ব লাগিব। চ' মই কাম কৰিব লাগিব। ৰাতিপুৱা উঠি আমি তাৰমানে এটা ৰুটিন বনাব লাগিব। ৰুটিন বনাব লাগিব। চ' ৰুটিনৰ কি ৰুটিন বনাব লাগিব, কেনেকে থাকিব লাগিব, আমি এইটোক লৈ পেলাই বেলেগ এটা ভিডিঅ' লৈ আহিম। চ' এইটোত এনেকুৱা মই একদম এনেকুৱা মানে ফ্ৰী হিচাপত মানে কৈ দিওঁ আৰু। চ' আপুনি ফকাচটো আপোনাৰ কামৰ ওপৰত আনিব লাগিব, বা আপুনি যি কৰি আছিল আগতে তাৰে ওপৰত আনিব লাগিব। চ' আৰু মানুহৰ লগত মানে যি আপুনি আগতে কথা পাতে, চ' সেনেকুৱা ধৰণৰ ভাল কৰি কথা পাতিব লাগিব, বা আপুনি কাম কাজ কৰিব লাগিব, ঘৰৰ ফেমিলিৰ লগত টাইম স্পেণ্ড কৰিব লাগিব। চবৰে লগত টাইম, যি আপুনি যাক আগতে ভাল কৰি যাকে যাকে টাইম দি আছিল, বা ফেমিলি আপুনি টাইম দিব পৰা নাই, ফেমিলিকো টাইম দিব লাগিব, চবকে টাইম দিব লাগিব। এইটো এটা মানে ট্ৰিটমেণ্ট, এইবিলাক আপুনি ফ'ল' কৰিব লাগিব। আৰু আপুনি ডিপ ব্ৰিডিং কৰক, মেডিটেশ্যনৰ আপুনি মেডিটেশ্যন বুলি কওঁতে আপুনি ইউটিউবত মাৰিলে আপোনাৰ মেডিটেশ্যন বুলি বা ডিপ ব্ৰিডিং বুলি ক'লে আপোনাৰ বহুত ধৰণৰ সেনেকুৱা টেকনিক আহি যাব। আপুনি সেইবোৰ ইউজ কৰিব পাৰে। মাইণ্ডফুলনেছ মেডিটেশ্যন, মাইণ্ডফুলনেছ থাকা, বা আপুনি মাইণ্ডফুলনেছ হৈ পেলাই, মাইণ্ডফুলনেছ মানে আপুনি ফকাচটো চেঞ্জ কৰা, আপোনাৰ যিটো ফকাচ কামৰ ওপৰত আনিব লাগিব। যি কৰি আছো আমি বৰ্তমানত তাৰমানে থাকিব লাগিব, তেতিয়া আপুনি প্ৰব্লেমটোৰ পৰা ওলাই আহিব পাৰিব। চ' এনেকুৱা ধৰণৰ যদি আপোনাৰ প্ৰব্লেমত চাফাৰ কৰি আছে, আপুনি এনেকৈ চেষ্টা কৰক, আপুনি নিশ্চয় ওলাই আহিব পাৰিব। আপুনি হাৰ নামানিব। চ' মইও হাৰ মানা নাই, বা মই প্ৰব্লেমৰ পৰা ওলাই আহিছো। চ' মানুহে এনেকুৱা প্ৰব্লেমত বহুতে চাফাৰ কৰি থাকে, আজিকালি মানুহে গমেই নাপায় আৰু। ত' এইবিলাক বস্তু জানিব লাগে, ত' এইবিলাক নলেজ জানিব লাগে। আপুনি যদি এনেকুৱা হেল্প লাগে, বা আপুনি পাৰা নাই নিজে, চ' নিজে চেষ্টা কৰক। মই যি কৈছো, বা আপুনি বেলেগৰ তাতেও যাই কেনে হেল্প ল'ব পাৰে, বা মোকো আপুনি যদি মনত মানে ইচ্ছা আছে, তেনেহলে মোৰ লগত আপুনি যোগাযোগ কৰিব পাৰে। মোৰ ভিডিঅ'টোত আপুনি কমেন্টত কিবা সুধিলে মই আপোনাক উত্তৰ দিম, বা আপুনি যদি মোক লগ কৰাৰ কাৰণে চেষ্টা কৰে, তেনেহলে মোৰ নম্বৰটো ডিছক্ৰিপশ্যনত দিয়া আছে, তাতে আপুনি মোক যোগাযোগ কৰিব পাৰে। চ' মই আপোনাক হেল্প কৰাৰ কাৰণে 100% হেল্প কৰাৰ কাৰণে চেষ্টা কৰিম। চ' এইটো ভিডিঅ'ত এইখিনি ক'লো। আপুনি আপোনাৰ কিবা যি ডাউট আছে, আপুনি কমেন্টত জনাব পাৰে। আৰু মোক মোৰ ভিডিঅ'বোৰ লাইক কৰিব আপুনি, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু বেছিকে মোক মৰম দিব। চ' এনেকুৱা ভিডিঅ' মই আনি থাকিম আৰু আপোনালোকৰ বাবে। ভাল ইনফৰমেশ্যন, এইটো ভাল ইনফৰমেশ্যন ল'ব লাগে চবে। চ' প্ৰব্লেম বিলাকৰ পৰা ওলাই আহিব লাগে, আৰু হেপী জীৱন জীয়াই থাকিব লাগে। আৰু পজিটিভ থিংকিং এটা ৰাখিব লাগে, পজিটিভিটিত থাকিব লাগে। চ' এইটো ভিডিঅ'ত এইখিনি ক'লো। চ' থেংক ইউ ভেৰি মাছ। জয় আই অসম।